শিৱসাগৰ ভ্ৰমণলৈ ওলাইছোঁ আৰু লগত গৈছে বাঙেশ্বৰ, এফালে আছে বটনাচাৰ, চান্দন ছাৰ, এফালে ব্যস্ত হৈ আছে মোবাইলত আমাৰ ফুকন ছাৰ। হাই এটা কৈ দিওঁ। আজি আমি একেলগে প্ৰথমবাৰৰ বাবে শিৱসাগৰ ভ্ৰমণলৈ গৈছোঁ আৰু তাত কি কি চাবলৈ পাম নাজানো এতিয়ালৈকে, প্লেনিং হোৱা নাই, অকস্মাতে আমি ওলাই গ'লোঁ। গতিকে কি কি দেখাম আপোনালোকৰ আগত এতিয়ালৈকে ক'ব পৰা নাই, জাষ্ট ইমাৰ্জেঞ্চি প্লেনিং। যদি আমি কিবা কিবি দেখিবলৈ পাওঁ তেতিয়াহ'লে দেখাওঁ আৰুনো কি ক'ম। আৰু ৰাস্তাত কি ক'ম আৰু যি ভাল লাগে তাকে মানে শ্বুট কৰিম। শিৱসাগৰত যি আছে আগৰ জেগাতে আছে সেইটোৱে চাম, ইমানে ৰংঘৰ লৰচৰ হোৱা নাই তাতে চাম। নাই ক'ত ক'ত যাম এতিয়ালৈকে ক'ব পৰা নাইতো, গতিকে এতিয়ালৈকে আগতীয়াকৈ নকওঁ, অন দ্য স্পট আপোনালোকক জনাই দিম, হ'ব? এইটো হৈছে শিৱদৌল। ক'ৰ পৰা আহিছে আপুনি? মই হোজাইৰ পৰা আহিছোঁ। আজি আহি পাইছেনে? আজি ৰাতিপুৱাই আহিলোঁ। মানে কেনেকুৱা লাগিছে পৰিৱেশটো? পৰিৱেশটো চাইতে বহুত মনোহৰ, বহুত ভাল লাগিছে। আপোনাৰ এইটো প্ৰথম ভ্ৰমণ নে আগতে আহিছে? এইটো মোৰ দ্বিতীয়তম ভ্ৰমণ। প্ৰথম ভ্ৰমণটো মেট্ৰিক পাছ কৰাৰ পিছতে আহিছিলোঁ। হয়, বহুত বছৰ পাছত আহিছে। বহুত বছৰ পাছত আহিছোঁ, ভাল লাগিছে। দাদা, এক্সকিউজ মি দাদা, আপোনাৰ অনুভৱটো অলপ ক'ব নেকি? অনুভৱ কি আৰু, আমি আজি আমাৰ অতীতৰ লগত ফাৰ্ষ্ট টাইম আহিছোঁ। হয়, আগতেতো এনেকৈ অহা নাই, যদিও এইফালেদি অহা যোৱা কৰি থাকোঁ, হ'লেও ভিতৰত সোমাই পোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট এক্সপেৰিয়েঞ্চটো মানে বহুত ভাল লাগিছে, কি ক'ম। তাতে নতুন বছৰৰ নতুন কাৰণে অলপ বেছি ভাল লাগিছে। শুভেচ্ছা থাকিল। ধন্যবাদ। নতুন বছৰ বুলি মানুহৰ ভিৰটো অলপ বেছি হৈছে যেন অনুভৱ হয় মানে। গতিকে আমাৰো মনটো অলপ আনন্দ বা ফূৰ্তিৰে ভৰা। এতিয়া সকলোৱে এটা পিকনিকৰ ছিজন, গতিকে বহুত ভাল লাগিছে। ঠিক আছে, মানে কি হ'ল, মনে প্ৰকাশ কৰিব নোৱাৰা এনেকুৱা অনুভৱ হৈছে, খুবেই ভাল লাগিছে। পিছে আপোনাৰ অনুভৱটো কওক। মোৰতো ভালে লাগিছে বাৰু। ভাল লাগিছে। মই ইয়াত বাৰু দ্বিতীয়বাৰৰ কাৰণে আহিছোঁ। তথাপিও কিবা দেখি ভাল লাগে, ইমান বৃহৎ মন্দিৰ, কিমান আমাৰ অসমৰ পুৰণি কীৰ্তিচিহ্ন স্তম্ভবোৰ, চিহ্নবোৰ দেখি পেলাই সঁচাকৈ ভাল লাগে। এইটো আপোনাৰ কি কয়, শিৱদৌল। এইটো শিৱদৌল হয়, আৰু ইফালে এইটো দেৱী দৌল, আৰু ৰাইট চাইডৰ আৰু এটা দৌল আছে, এইটো বিষ্ণু দৌল, আৰু তাৰ পাছফালে আছে অসমৰ সৰ্ববৃহৎ পুখুৰী শংকৰদৌল। এতিয়া হাতীহুৰীয়া বৰটোপ বুলি কৈছিলে নেকি এইটো? হাতীহুৰীয়া বৰটোপ। এইটো হাতীৰ টেং আছিলে, এইটো হাতীৰ টেং। এইটো হাতীহুৰীয়া ভুৰটোপ, হাতীহুৰীয়া বৰটোপ আৰু হাতীৰ টেঙৰ ভুৰটোপ। এইটো দুটা বৰটোপ আছিলে ন, তিনিটা, এই দুটা একেই নেকি প্ৰায়। আমি ৰংঘৰ চালোঁ, দেৱী দৌল চালোঁ, বিষ্ণু দৌল চালোঁ, শিৱদৌল চালোঁ। এতিয়া আহি আমি পাইছোঁগৈ তলাতল ঘৰ। এতিয়া তলাতল ঘৰ সোমাই চাম আৰু আপোনালোকে চাই থাকিব। এয়া তলাতল ঘৰৰ দৃশ্য, মানুহ পুৰা ভিৰ হৈ আছে। Oh iya,
এইফালে মানে কোনোবা এটা জেগাত হেক যেন লাগে, কিন্তু হেক নহয় মানে। এইফালে চাওঁ, একেবাৰে মূৰত চাওঁ। বৰ্তমান আমি উপস্থিত হৈছোঁ এয়া কাৰেংঘৰ। এয়া কাৰেংঘৰৰ দৃশ্য, এয়া কিমান মনোমোহা দৃশ্য কাৰেংঘৰৰ। আৰু মোৰ পুৰণা বন্ধু এজনক লগ পালোঁ ইয়াতে। আমি 8 বছৰ বিৰতিৰ পিছত লগ পাইছোঁ নেকি? 8 বছৰ। অঁ, এয়া ঐতিহ্য মন্দিৰটো এখন ঠাইত লগ পাইছোঁগৈ 8 বছৰ বিৰতিৰ পিছত। অনুভৱ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে মিলি ভাইক, বহুত বছৰ মই লগ পালোঁ। গুৱাহাটীত একেলগে থকা সময়ৰ পৰা এতিয়ালৈকে প্ৰায় 8 বছৰ বিৰতি। 8 বছৰ বিৰতিৰ পিছত আজি কাৰেংঘৰটো একেলগে উপস্থিত হ'লোহি। আৰু এতিয়া আমি কাৰেংঘৰৰ দৃশ্যসমূহ অলপ চাই লওঁ আৰু কেনেকুৱা পৰিৱেশ এয়া চাই লওঁ। এয়া কাৰেংঘৰৰ দৃশ্য। আপোনালোকে চবেই জানে যে ৰংঘৰ, কাৰেংঘৰ আৰু তলাতল ঘৰৰ বিষয়ে সকলোৱে জানে। গতিকে আমি আজি নকওঁ মই এই বিষয়ে, আপোনালোকে নিশ্চয় জানে। সেইকাৰণে জাষ্ট মই দেখুৱাইছোঁ আজি এয়া কাৰেংঘৰ।